জার্নালিস্ট লোক আছে চানমাৰী ফ্লাইঅভাৰ পৰ্যন্ত অংশটো আমি 31 মাৰ্চ তাৰিখে বহাগ বিহুৰ আগতে আমি সম্পূৰ্ণ কৰি মুকলি কৰি দিম অৰ্থাৎ আপোনালোকক মই ড্ৰয়িংটো দেখুৱাবই পাৰিলোহেঁতেন আমাৰ যিখন ফ্লাইঅভাৰ আছে ফ্লাইঅভাৰৰ মূৰত এইখন লাগি যাব নুনমাটিৰ পৰা হয় তাৰপিছত নুনমাটিৰ ফালে আৰু কোনো কনষ্ট্ৰাকশ্যনৰ কামো নাথাকিব নুনমাটিৰ পৰা চানমাৰী এই গোটেই কনষ্ট্ৰাকশ্যনখিনি আমি 31 মাৰ্চত কমপ্লিট কৰি দিম চানমাৰীৰ পৰা দীঘলী পুখুৰীখিনি আমি 2026 চনৰ জানুৱাৰীৰ ভিতৰত শেষ কৰিবৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ কিমান পাৰোঁ এমাহ দুমাহ ক'ব নোৱাৰোঁ কিন্তু সেইটো প্ৰচেষ্টা থাকিব কিন্তু লাহে লাহে আমাৰ মাটিৰ তলৰ কামবিলাক নোহোৱা হৈ যাব তেতিয়া দুইফালৰ ৰাস্তাখিনি আমি ভালকৈ বনাই দিলে আজি যিখিনি অলপ যান বাহনত মানুহে কষ্ট পাই আছে সেইখিনিও লাহে লাহে নোহোৱা হৈ যাব আৰু দুৰ্গা পূজাৰ সময়ত কামো যাতে কৰা নহয় ৰাস্তাটো দুইফালে অলপ ভাল কৰি দিয়ে আৰু পূজাৰ ভিৰৰ মাজৰ সময়খিনিত ফ্লাইঅভাৰৰ কামটো বন্ধ ৰাখিব এই ধৰণৰো কেইটামান নিৰ্দেশ মই PWD ডিপাৰ্টমেণ্টক দিছোঁ ছাৰ